হে ছাৰ আপুনি তেনেকৈ ক'লে নহ'ব নহয় ই একেবাৰে বিহাৰৰ পৰা আহিছে ঐ কনা ওকৰাকে বতলা দি হ नाम श्याम बिहारी कानू जिला मुजफ्फरपुर गांव मतिहारी सरकार सरकार কোন আপোনাকে কৈছে ছাৰ ইয়াৰ ভাইকে বোলে ইয়াতে কৰবাত চাকৰি কৰে बहुत बहुत एक्सपर्ट ड्राइवर सरकार हमारा छोटा भाई राम शरण कानू जिला मुजफ्फरपुर ओ মোৰ ৰিক্সাহে আছে बहुत बहुत मेहनती ভোজপুৰি ফিল্ম ছাৰৰ গাড়ীয়েই নাই লওঁ বুলিলে আজিয়ে লওঁ পাৰে কিন্তু কথাটো হ'ল ছাৰ ভাইককটো নাপালেই কোনোবাই বেচেৰাৰ পকেটটো সাফ কৰিলে सरकार सब सब रुपया पैसा रेल का भाड़ा भी ना छोड़ के गए नूर भैया हम बर्बाद हो गए এই নুৰুদ্দিন এই ৰ আমাৰ ছাৰ আছে নহয় মই কেনেকৈ থাকিম হে মানে কথাটো হ'ল ছাৰ ই বেচেৰা বিপদত পৰিছেতো ময়ো বোলো আমাৰ ছাৰ আছে নহয় দিওঁ বুলিলে 10-12 হাজাৰ একো কথাই নহয় হেজাৰটো বহুত দূৰৰে কথা 50 পইচা 1 টকা 2 টকা মোৰ বাবে বহুত ডাঙৰ কথা বুজিছা মই জানো নহয় আৰু অচিনাকি মানুহ এটাক আপুনি দিব খুজিলেও মই দিম নেকি ঐ দেখা এইডাল ৰাখি 10-15 হাজাৰ মান দিয়ে দিয়ক কোৱা কি হে না তুমি কি উদ্দিন আছিলা নুৰুদ্দিন ছাৰ শুনা নুৰুদ্দিন 1 নঙত মানুহটো বিপদত পৰিছে 2 নঙত তুমি লৈ আহিছা গতিকে একেবাৰতে শেষ কথা কৈছো 5000 দিন লোৱা যদি দিয়া নহলে তোৱা কিন্তু পাস लेला नूर भैया जैसे तैसे घर पहुंचने से बच जाइबो लेला नूर भैया কি কৈছে হে হ'ব বুলি কৈছে ছাৰ দিয়ক ছাৰ ছাৰে যে আজি মোৰ ইজ্জতটো ৰক্ষা কৰিলে जुगाड़ो भैया बड़ा उपकार कर ली माई बाप अब राजा बने मंत्री बने अमिताभ बच्चन बने नूर भैया नूर भैया नहीं मैं टेंशन चला राम राम सर जुगाड़ो भैया ओए 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 जुगाड़ो भैया ঐ পানমৰা बोल কিয় किया বল ছাৰ নুৰুদ্দিন আকৌ যে এইবাৰ কি আনিছা মই আৰু কি আনিম সেইফালে চাওঁ জোতা আপুনি इंस्पेक्टर खै खै बर बरुआ मोर नाम আপনার বিকুদৰ বৰুৱা মেধি মই এজন খাতি ভদ্ৰ লোক ছাৰ ময়ো কৈছিলোতো নুশুনিলে কিয় কথাটো হ'ল আজিকালি অৰিজিনেলতকৈ ডুপ্লিকেটৰ সংখ্যা বেছি আপুনি চাগে মোকো ডুপ্লিকেট বুলি ভাবিছে নাই মইতো এজন বিজনেছ কৰা মানুহ আসল নকল আৰু মই বুজি নাপাম
সেইকাৰণেতো 20,000 টকা গ'ল্ড চেইন আপুনি 5,000 টকা কিনি থ'লে এই চুৰি মালৰ কাৰবাৰ কিমান দিনৰ নুৰুদ্দিন তাৰমানে তুমি এই কোনো কোৱা নাই মেকুৰীয়ে মাছৰ গুণ পোৱাৰ দৰে ইন্সপেক্টৰ খেই বৰবৰুৱাই চুৰৰ গুণ পায় অ'কে বলক কিন্তু কলৈ চাকে থাও চৰি লগাবলৈ আইয়া লকাপ নুৰুদ্দিন কি বিপদত পেলালা হে ৰ'ব 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 ছাৰ আপোনাৰ হাতৰ লাঠিডাল টেবুলত থৈ মেধি ছাৰৰ ফালে সহায়ৰ হাত আগবঢ়াব নোৱাৰিনে অ'কে অ'কে আপুনিও এতিয়া ছাৰৰ হাতত ওজন এটা থওক না অঁ 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 চুৰি মালৰ লেনদেন কমচে কম তো সমা কনফাৰ্ম অ'কে নকে নকে হৰি আপুনিওনো কি ইনষ্টলমেণ্টৰ কাৰবাৰ কৰি আছে হে একে কোবে আৰু 8খনমান দি গোটেই কেইটা মাহ কটাই পেলাওক না ঠিক অঁ 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 হ'বনে হ'ব চেণ্ডাল অ'কে অ'কে অ' ছাৰ চুৰি মালটো কেনেবাকৈ ডাঙৰ অফিচাৰে গুণ পালে তেতিয়াতো পুৰা 1 বছৰ অ'কে এইয়া অ'কে ছাৰ এতিয়া অকণমান পাতল পাতল যেন লাগিছেনে এই ৰ'বা হে তুমি মনে মনে থাকা এই শ্যাম বিহাৰী বোলাটোক পোৱা হ'লে কি কৰিব কিটো গ'লেই অ'কে তাক মই নেলাগে ইমান ওচৰতে পাইনো আপুনি কিটো কৰিলে অঁ ঘৰটো কেনে দেখিলে ভালেই ভালেই হ'ব চাগে চাগে একেষাৰে ভাল বুলি ক'ব পাৰি তাতে আকৌ ইমান ভাল চাকৰিও কৰে চাকৰি কৰে কোনে কিয় ৰঞ্জিত দাই আকৌ এই তই যা একেটা সেইবোৰ চব জানি নিজৰ কাম কৰগৈ ইয়াৰ অলপ গণ্ডগোল আছে বুজিছে বাৰু এতিয়া কি কৰে কৰিম বুলি এইটো আহিছোঁ কিন্তু পানীবোৰত আইৰণ আছে আইৰণ আপুনি গম পালেই হ'ব না অইন যিচিও সন্দেহ কৰিছে বুজিছে সন্দেহ টিকাৰ খনি আছে বুলি ভাবিছে হেল্ল' কোন আপুনি কৈছোতো তেখেতে যদি নলয় নেক্সট নম্বৰ আপোনাৰ নলয় বুলি কৈছে যে ল'মেইতো কিন্তু দামটোহে দাম আৰু কি আচ্ছা এডভান্স এটা দি কথাটো পাক্কা কৰকচোন পাছত দিনবাৰ এটা চাই দিনবাৰ সেইবোৰ কিয় লাগিছে চাবতো লাগিবই ঘৰটো চলিহাৰ হ'লেও আজিতো মই বেচা কিনা কৰিবই নোৱাৰো শনি মংগলত আছে বুধ ডাউনত ৰাহু কেতুৰ পৰা আঁতৰি গৈছে ক'লৈ গৈছে আৰু এডভান্সটো দিয়ক নহ'লে হেল্ল' আপুনি ৰ'বহে এডভান্সটোকে দিব খোজা নাই তেন্তে লাষ্ট ডাইলগ তোমাৰ হা কি ক'লে এতিয়া কিয় আহিব তেখেত আছেই নহয় হেই কি যে মানুহ ঠিক আছে তেখেতে নল'লে এডভান্স আপুনি দিব হ'লতো দিম হে দিব কিয় দিব মই কিয় এডভান্স দিব নোৱাৰিম নেকি
চলা আজি গোটেই গুৱাহাটীখনকে কিনি পেলাও নি কিমান শুনাবা হে দিয়ক আৰু আপুনিতো জানেই কিবা ঘূৰাই পাম নে আশাই নকৰিব ছাৰ জানো জানো তুমি মই কি তুমি শ্যাম বিহাৰী কানু কয় কি মইতো খাটি অসমীয়া মানুহ এৰা তোমাৰ কোনোবাই পুলিচত কাম কৰে পুলিচত কৰিছিল পিছে এতিয়া বাদ দিলে আহো দেই বত্ৰিশ নম্বৰ ভিতৰলৈ যাওক নুৰুদ্দিন নুৰুদ্দিন আপোনাৰ নাম ধ্যাৎ! তোমাৰ নাম নুৰুদ্দিন নহয় সেই যে সোণৰ চেইন সোণৰ চেইন অঁ ঠিক তুমি এইটো শ্যাম বিহাৰীক আনিছিলা আজি ঠিক ধৰিছো মই এতিয়াহে বুজিছোঁ আপুনি মোৰ ককাই নুৰুদ্দিনৰ কথা কৈছে মই কালিমুদ্দিনহে আজি আজি কিমান দিন হ'ল মই তাক বিচাৰি ফুৰিছোঁ ক'ত বিচাৰি পালে তাক মোক এবাৰ লগ কৰাই দিয়কচোন লগ কৰাই দিম তাৰ আগে মই তেওঁক মুচৰি মাৰি নেপেলাম হৰা তুমিও বাদ দিয়া হে শনি আঁতৰিল বুলি বাদ দিয়া শান্তিত থাকিব পাৰিবা 40 নম্বৰ ভিতৰলৈ যাওক